Hello everyone, আজি মই ফিল্ডৰ পৰা প্ৰথমটি ভিডিঅ' বনাইছোঁ আৰু এয়া ৰাতিপুৱা মই শুই উঠি গৈ আছোঁ এতিয়া মই ফিল্ডলৈ ৰানিং কৰিবলৈ আৰু চাইকেল লৈ কিনে গৈ আছোঁ এয়া হ'ল আমাৰ পুৰণি পথাৰখন দেখিছেনে কেনেকুৱা সেউজীয়া হৈ আছে আৰু আহি চকত লগ পালোঁ বান্ধৱীকেইগৰাকীক মানে আমি একেলগে যাওঁ ডেইলি সিহঁতে ৰখি আছিলে মোক এয়া বান্ধৱী দুগৰাকী তেওঁলোকে আহি কিনে খোজকাঢ়ি আছে অকণমান তাৰপিছত আমি অকণমান খোজকাঢ়ি কিনে ৰানিং ষ্টাৰ্ট কৰি দিম আৰু এয়া আমাৰ প্ৰথমতে মেল পাতিলোঁ অকণমান কথা বতৰা পাতিলোঁ তাৰপিছতে দাদাহঁতে দিলে ষ্টাৰ্ট ৰানিং কৰিবলৈ আৰু আমি ৰানিং কৰি কিনে বহি গ'লোঁ বহুত ভাগৰ লাগিছে মই 9-10 মান পিছতহে ৰানিং কৰিবলৈ ওলাইছোঁ ফিল্ডলৈ আৰু এয়া আমাৰ ছোৱালীখিনিয়ে ষ্টাৰ্ট কৰি দিলে প্ৰেক্টিছ কৰিবলৈ এক্সাৰচাইজ আৰু আমি দুজনীয়ে ৰ'লোঁ বহি যিহেতু বহুত দিন পিছত ওলাইছোঁ ন ফিল্ডত আৰু এয়া ঘৰৰ আহি পালোঁ টিকলিখিনিক লগ ৰাস্তাত ফুৰি আছিলে আৰু আজি আহিছোঁ বাই বাই